নমস্কাৰ আজি 23 নৱেম্বৰ 2022 আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে কেতু আৰু চন্দ্ৰ তুলা ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হলে তুলা ৰাশি হ'ব আজি ৰবি বুধ শুক্ৰ আৰু লগ্ন বৃশ্চিকত বহি আছে শনি নিজ ঘৰত মকৰ ৰাশিত বৃহস্পতি মীন ৰাশিত বহি আছে ৰাহু মেষ ৰাশিত আৰু মঙ্গল বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আৰু অহা বছৰটোত বাধা বিঘিনি লাগিয়ে থাকিব গতিকে বিভিন্ন দিশত আপুনি শুভ ফল পোৱাৰ বাবে এটা ব্লেক গমেড কলা বৰ্ণৰ গমেড ৰত্ন 8 to 12 ৰতিমানৰ মধ্যমাত পিন্ধিব ৰূপত বনাই পিন্ধক আৰু বছৰটোত সোমবাৰ দিনটো পালন কৰিব শিৱৰ আৰাধনা কৰিব ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ যোগাযোগ আদিত মধ্যম ফল বন্ধুৰ পৰা উৎসাহ আদি বৃদ্ধি পাব মাঙ্গলিক কৰ্ম আজি কৰিব পাৰে কোনোবাই ব্যস্ত হৈ পৰিব পাৰে আজি মাঙ্গলিক কৰ্ম আদিত ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰিব পাৰে আজি দাম্পত্যত সাধাৰণ উৎকণ্ঠা থাকিব আজিৰ দিনটোৰ শুভ কালাৰ হ'ব গ্ৰীণ কালাৰ শুভ নম্বৰ 5 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ আজি শৰীৰ মন ভালে ৰখাৰ বাবে যত্ন কৰক অনাহক হওক বা কাৰণতে হওক ধৈৰ্য ধৰক সমস্যা নিয়ন্ত্ৰণ হ'ব আৰ্থিকত কিছু চিন্তা থাকিব আৰু আজিৰ দিনটোত ঘৰুৱা লোকৰ লগত বুজা পৰা থাকিলেহে শুভ ফল পাব সন্তুষ্টি লাভ কৰিব আজি পাৰিলে ৰঙা বৰ্ণৰ ফ্ৰুটছ লগতে ৰঙা মিঠাই আদি দুখীয়া মহিলাক দান ধ্যান কৰক আৰু পাৰিলে দিনটোত ৰেড কালাৰ হোৱাইট কালাৰ ইউজ কৰক শুভ নম্বৰ হ'ব 3 মিথুন ৰাশি জেমিনি আৰ্থিকত মধ্যম ফল কৰ্মস্থানত তেনে বাধা নাপায় সিমান নিশ্চিন্ত নহ'ব আজি নিজৰ ব্যক্তিত্ব ক্ষেত্ৰত শুভ ফল দেখাব পাৰিব খৰচা পাতি বৃদ্ধিৰ কাৰকতা বিভিন্ন কাৰণত খৰচা পাতি আজি বৃদ্ধি হ'ব আজিৰ দিনটোত দাম্পত্যত মধ্যম ফল বিদ্যাত ভয় কম তাৰমানে বিদ্যাৰ্থীসকলৰ কিছু শুভ ফল দেখুৱাই আছে দিনটোত পাৰিলে গণেশদেৱৰ আৰাধনা কৰক গণেশ মন্দিৰ দৰ্শন কৰক য়েলো কালাৰটো বেছিকৈ ইউজ কৰক গোল্ডেন কালাৰটো ইউজ কৰিব পাৰে শুভ নম্বৰ হ'ব 4 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ আৰ্থিক উন্নতিৰ সুযোগ পাব আজি বিভিন্ন দিশত অৰ্থ আদি বিনিয়োগ কৰিব পাৰে যোগাযোগ আদিত উৎসাহিত হ'ব আজি পাৰিপাৰ্শ্বিক তেনে বেছি চিন্তা নকৰাই ভাল সন্তান দাম্পত্য কৰ্মাদিত সাধাৰণ ক্লেশ ঘৰুৱাত মধ্যম ফল আজিৰ দিনটো পাৰিলে শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক দান ধ্যান কৰক শুভ নম্বৰ হ'ব 4 শুভ কালাৰ হ'ব অফ হোৱাইট ধন্যবাদ আজি 23 নৱেম্বৰ 2022 6 আঘোণ দিনটো বিশাখা নক্ষত্ৰ পৰিছে আজি কৃষ্ণ চতুৰ্দশী আজিৰ দিনটোত ক্ষুদ্ৰ বৰ্ণ দেৱাৰীগণ তাৰমানে ৰাক্ষসগণ বৃহস্পতি বৃহস্পতিৰ দশা শুভ কৰ্ম নাই আজি কোমোৰা খোৱা নিষেধ সিংহ ৰাশি লিঅ প্ৰায় শুভ দিন কিন্তু জীৱনত যদি আপোনাৰ গুৰু দুৰ্বল বৃহস্পতি দুৰ্বল তেতিয়া কিছু অশুভকাৰক আৰু নিৰাশ হ'ব পাৰে সামগ্ৰিকভাৱে আপুনি বিভিন্ন যোগাযোগ আদিত উৎসাহ পাব বিদ্যাত মন দিলে সুনাম হ'ব আজি সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিতাপ পত্ৰ দক্ষিণাদি দান দিয়ক 7 নম্বৰটো শুভ হ'ব শুভ কালাৰ হ'ব হোৱাইট এতিয়া আহিছোঁ কন্যা ৰাশিলৈ মনজ্ঞ কথাৰ বাবে আনন্দিত হ'ব কৰ্মস্থান বেয়া নহয় আজি স্পষ্টভাষী হ'ব তেতিয়া ভাল ফল পাব আজি বিভিন্ন অসুবিধা আহিলেও খুব এটা বেয়া নহয় দাম্পত্যত মধ্যম ফল পঢ়া শুনাত মধ্যম ফল আজিৰ দিনটোত দেৱ দেৱীৰ মঠ মন্দিৰত দান ধ্যান কৰক শুভ নম্বৰ হ'ব 3 শুভ কালাৰ হ'ব পাৰ্পল কালাৰ